নেটৱৰ্ক নেটৱৰ্ক বা ডাইৰেক্ট চেলিং মাৰ্কেটিং য়েছ এণ্ড নো Yes. সমূহকে কৈছোঁ শুন মোৰ আজি বিজনেছ আৰম্ভ কৰা 5.5 বছৰ হ'ল কিমান এটা বস্তু মনত ৰাখক 5.5 বছৰ মৰি 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 একদম মৰি মৰি কাম কৰিছোঁ এনেকুৱা নহয় যে লাই শাকৰ পুলিটো ৰুই দিলোঁ পৰাই এইটো হৈ গ'ল বৰ ডাঙৰ এনেকুৱা নহয় হেল্ল' বাৰে বাৰে ভাগৰিছোঁ বাৰে বাৰে খানা হৈছোঁ বাৰে বাৰে শুই দিবলৈ মন গৈছে আকৌ দৌৰিছোঁ হেল্ল' বাৰে বাৰে ৰৈ দিবলৈ মন গৈছে ৰৈ দিয়া নাই আকৌ দৌৰিছোঁ যোৱা 5.5 বছৰ এনেকে পাগলৰ নিচিনাকে কাম কৰা কাৰণেই 5.5 বছৰৰ পিছত আজি টোটেল ভাৰতবৰ্ষ সমগ্ৰ দেশত মোৰ টিম সাইজ হ'ল 4 লাখ প্লাস হ্যালো হিন্দি নাজানো নেটৱৰ্ক মাৰ্কেটিঙত হিন্দি নজনাকৈয়ে অসমীয়া হিন্দি কৈ গোটেই ভাৰতবৰ্ষত বিজনেছ কৰা মানুহ আছে অসমীয়া হিন্দি আছে ইংৰাজী আছে অসমীয়া আছে হয়নে নহয় এটা নতুন ভাষা মই বনাই লৈছোঁ অসমীয়া হিন্দি হেল্ল' কিমান মোৰ ডাউনলাইন কিমান ডাউনলাইন হিংসা লাগিছে তালি মাৰো ডাউনলাইন কিমান মানুহ কৰিব ডাউনলাইন নহয় সেইটো নেটৱৰ্কত ডাউনলাইন বুলি কয় মোৰ 4 লাখ ডাউনলাইন মানে মোৰ 4 লাখ কাষ্টমাৰ আছে কাষ্টমাৰ হেল্ল' মোৰ 4 লাখ ডাউনলাইনে এমাহত নিজৰ ঘৰত ব্যৱহাৰ কৰিবলৈ এটা যদি টুথপেষ্ট কিনে উত্তম চেতিয়া নামৰ এই হাৰামিটোৰ কাৰণে এমাহত 4 লাখ পিছ টুথপেষ্ট চেল হৈ যায় 4 লাখ ডাউনলাইনে তাৰমানে 4 লাখ কাষ্টমাৰে এপিচ চাবোন এপিচ টপামূৰত ভৰিবলৈ হেয়াৰ অইল হালধি মছলা চাহপাত টয়লেট ক্লিনাৰ ফ্লোৰ ক্লিনাৰ ডিছ ৱাছ ডিটাৰজেণ্ট ফেচ ৱাছ মেচ ৱাছ ঘেছ ৱাছ এইবোৰ যদি কোনোবাই এপিচো কিনে এই বদমাছটোৰ কাৰণে 4 লাখ পিছ হেল্ল' পতঞ্জলিৰ প্ৰডাক্ট কিনিলে ৰামদেৱে প্ৰফিট পায় আমি যেতিয়া পতঞ্জলিৰ প্ৰডাক্ট কিনো ৰামদেৱে প্ৰফিট পায় সেইকাৰণেই আমি ৰামদেৱৰ কাষ্টমাৰ য়েছ এণ্ড নো আৰু লাইফ ষ্টাইলত আপোনালোকে প্ৰডাক্ট কিনিলে ময়ো প্ৰফিট পাওঁ আপোনালোক কি মোৰ কাষ্টমাৰ নহয় বুজি পালে আৰে ইয়াত পইচা ইনভেষ্ট নকৰাকে অকল এই এডভাৰটাইজ ইউজ কৰিম অকল এই পেকেটটো নহয় এই পেকেটটো মই এইটো আৰু ইয়াৰ ভিতৰত সোমাই আছে না 2.5 কেজি এটা ঘিউ বুলি কয় ইয়াৰ ভিতৰত সোমাই থকা 2.5 কেজি ঘি আৰু এই মুখখন ব্যৱহাৰ কৰি কোনো পইচাৰ ইনভেষ্টমেণ্ট নাই কিমান কাষ্টমাৰ বনালো কিমান কাষ্টমাৰ 4 লাখ কাষ্টমাৰে প্ৰডাক্ট কিনাৰ কাৰণে আজি মাহে মই 15 লাখ টকাকৈ ইনকাম যোৱা কেইমাহমানত ধৰি লওক 15 লাখ টোটেল 5.5 বছৰত মইতো প্ৰথম সপ্তাহত ইনকাম নাই দ্বিতীয় সপ্তাহত নাই তৃতীয় নাই চতুৰ্থ নাই পঞ্চম নাই ষষ্ঠ 7 নম্বৰ সপ্তাহৰ পৰা মোৰ ইনকাম ষ্টাৰ্ট হৈছিলে 1000 কেতিয়াবা আকৌ নাহে কেতিয়াবা 5000 কেতিয়াবা 2000 কেতিয়াবা 3000 এনেকে যাওঁ টোটেল গোটাই মেলি আজি তাৰিখলৈকে লাইফ ষ্টাইলৰ পৰা 5.5 বছৰ ভিতৰত মই আৰম্ভ কৰিছোঁ 4 crore দিয়া বাৰু হেল্ল' কাৰণ কি এই যে ইনকাম পাই আছো কাৰণ কি মোৰ 4 লাখ কাষ্টমাৰে প্ৰডাক্ট কিনে লাইফ ষ্টাইলৰ পৰা বুজি পাইছেনে নাই পোৱা এতিয়া আৰু
আৰু 10 বছৰ